তো এতিয়া আমি শিৱসাগৰ পুখুৰীৰ পৰা ডাইৰেক্ট আহি গ'লো ৰংঘৰত ইয়াত আমি ৰংঘৰত সোমালো টিকেট কৰি ল'লো এজনৰ 25 টকাকৈ ল'লে দুজনৰ 50 টকা তো আপোনালোকে এখন চাই লওক স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে এখন তো এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ যাম আৰু ৰংঘৰৰ মানে যি ৰংঘৰটোৰ বিষয়ে যি জানো আপোনাক ক'বলৈ চেষ্টা কৰিম তো এতিয়া বলক যাওঁ ৰংঘৰ মানে হৈছে ৰং মানে আনন্দৰ ঘৰ ৰংঘৰটো হৈছে এছিয়া মহাদেশৰ প্ৰথমটো এমপি থিয়েটাৰ ঠিক আছে মানে এই ৰংঘৰটো অৰ্থ হৈছে যে খেল ধেমালিৰ ঘৰ যে ইয়াত মানে কোনোবাই আহি কিনে ধৰক আগৰ দিনৰ ৰজাই আহি কিনে ইয়াতে অলপ দে মানে মনৰ আনন্দ লৈছিল ইয়াতে বহুত ধৰণৰ খেল হৈছিল এই যোনটো ৰংঘৰ এই ৰংঘৰটো নিৰ্মাণ কৰোঁতে তেওঁলোকে মানে আমি ধৰক এতিয়া আমি ঘৰ এটা বনালে আমি ধৰক চিমেণ্ট বালি ইটা এইবিলাকেদি আমি ঘৰ বনাওঁ তো এই ৰংঘৰটো বনাওঁতে তাত চিমেণ্ট বালি ইটা সেইবিলাকৰ কোনো প্ৰয়োজন হোৱা নাছিল মানে এইবিলাক ব্যৱহাৰ কৰা নাই এই ৰংঘৰটো বনাওঁতে হাঁহ কণী বৰা চাউল বেলৰ আঠা মাটিমাহ তাৰপিছত শিলিখাৰ কলা পানী আৰু শামুক চুং এইবিলাক আদি ব্যৱহাৰ কৰা হৈছিল আৰু এই মানে মিশ্ৰণটোক যিবিলাক মানে এই হাঁহ কণী বৰা চাউল এইবিলাক মানে মিক্স কৰি কিনে যিটো উলিয়াইছিল সেইটো কঁহাল বুলি কয় আমাৰ যেনেকে ইটা বালি চিমেণ্ট বালি মিক্স কৰিলে মানে মিক্স কৰে সেইটোক আমি মছলা বুলি কওঁ মানে এতিয়া মছলা বুলি কয় তো এইটোক মানে যেতিয়া এইটো মানে হাঁহ কণী বৰা চাউল তো যেতিয়া মানে সানিছিল সেইটোক কঁহাল বুলি কয় কঁহাল আৰু ইমান ধুনীয়া सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी ইয়াতে মানে বিভিন্ন ধৰণৰ খেলৰ মানে আনন্দ মানে খেলৰ কি কম মানে এতিয়া খেল মানে উপভোগ কৰিছিল তেওঁলোকে মানে ইয়াত খেল হৈছিল তেওঁলোকে সেই ওপৰত যে দেখিছে নহয় তাৰ পৰা মানে বহি কিনে তেওঁলোকে চাই তো আমি ওপৰত যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক মানে দেখাই দিছো ভাব মানে ৰংঘৰটো ওচৰৰ পৰা মানে এতিয়াও যে কিমান বছৰ 200 বছৰ 300 বছৰ পুৰণি এতিয়াও ইমান ধুনীয়া হৈ আছে আৰু ইয়াত কিমান ধুনীয়া চাফ চিকুণ কৰি ৰখা হৈছে তেওঁলোকে ইমান ধুনীয়াকৈ কৰি মানে চাফ চিকুণ কৰি মানে ভাল লাগে আৰু মানে ৰংঘৰ বুলি ক'লে মানে আপোনাক কি ক'ম মানে আপোনালোকে আহিব আপোনালোকৰ এনেই মানে মনটো ভাল লাগিব এই ৰংঘৰটো 1744 পৰা 1750 এই সময়ছোৱাত নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই এই ৰংঘৰটো নিৰ্মাণ কৰি উলিয়াইছিল 1744 পৰা 1750 ভিতৰত এই ৰংঘৰটো ধুনীয়াকৈ স্বৰ্গদেউ প্ৰমত্ত সিংহই ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছিল सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं दिल दीवाने तेनो बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब ৰংঘৰটোৰ উচ্চতা প্ৰায় 10 মিটাৰ আৰু প্ৰস্থটো হৈছে 11 মিটাৰ আৰু দৈৰ্ঘ্যটো হৈছে ৰংঘৰটো ওপৰলৈ যাবলৈ চেষ্টা কৰিম তাৰ ৰংঘৰটো ওপৰলৈ যাওঁ এতিয়া মানে ইয়াত এটা ভুল হৈ গৈছিল 1744 পৰা 1750 আৰু 51 এই সময়ছোৱাতে এই ৰংঘৰটো নিৰ্মাণ কৰা হৈছিল মানে এই সময়ছোৱাতে এটো কি বুলি কয় মানে এটো হজাই ধুনীয়াকৈ হৈ গৈছিল আৰু কি ধুনীয়া ছবি আৰু ইয়ালে এটা কথা গম পায়নে ৰংঘৰটো যেতিয়া আপুনি বাহিৰত থাকিব এটা গৰম মানে গৰম উঠে ৰ'দত আৰু যেতিয়া ৰংঘৰটোৰ ভিতৰত আপুনি প্ৰৱেশ কৰিব এটা যে ঠাণ্ডা বতাহ আপোনাক মানে আপোনাৰ এচি ৰুমত এটা সোমাই থকা নিচিনা লাগে কাৰণ ইয়াৰ ভিতৰত চব কেইখন দৰ্জা আছে 1 2 3 4 5 6 7 আৰু ইফালে আছে আৰু এটা কথা গম পায়নে এই যে দুনখন তিনখন দুৱাৰ দেখিছে তিনিখন এখন দুৱাৰ এখন আৰু সেইখন এখন ভাগৰ লাগিছে অলপ এই যোনখন মেইন দুৱাৰ এই দুইখন মানে এই মেইন দুৱাৰখন যোনখন সাইডত আছে সাইডৰ দুৱাৰতকৈ এই ডাঙৰ মানে দুৱাৰখন অলপ ডাঙৰ হয় আৰু ইয়াত আহিলে মানে সবফালে দুৱাৰ আছে তো বতাহটো মানে বহুত সোমাই থাকে নে পুৰা ঠাণ্ডা লাগে ইয়াত বাহিৰত ইমান গৰম লাগিছিল আৰু এতিয়া এটা সোমাই দিয়া কাৰণে
ইমান ধুনীয়া ঠাণ্ডা লাগি গৈছে। আৰু ৰজাঘৰীয়া লোকসকলে মানে ৰজাই সিংহপিৰাত বহি ইয়াতে ম'হ যুঁজ মল্ল যুঁজ আদি এইবিলাক চাইছিল, বিহু নৃত্য আদি এইবিলাক চাইছিল। ইয়াত দেখিছেনে ম'হ যুঁজ মূৰ্তি আকাৰত সজাই থোৱা আছে। এইফালে এইটো কি যুঁজ? এইটো মল্ল যুঁজ। মই অথনি কুস্তি আৰু মল্ল একেই চাগে ন? কুস্তি। তো ইয়াতে বহি মানে ৰজাই যেতিয়া মানে ইয়াত অনুষ্ঠান পাতে তেতিয়া এই ৰংঘৰ বাকৰিতে পতা হয়। কিবা বিহু নৃত্য হওক কিবা মানে যদি ৰজাঘৰে কিবা যদি অনুষ্ঠান ধুনীয়াকৈ পাতিবলগীয়া হয় তেনেহ'লে এই ৰংঘৰ বাকৰিতে পতা হয়। আৰু তেতিয়া ৰজাই এইখন দুৱাৰতে বহি তেওঁ যুঁজ হওক এইবিলাক চাই। এনে কেনেকুৱা আহি কেনেকুৱা লাগিছে এটা কোৱাচোন? এই বাহিৰত থাকোঁতে গৰম লাগিছে, ইয়াত থাকি ঠাণ্ডা লাগিছে ন? ইয়াত মানে দুৱাৰ ইমান আছে, বতাহটো সোমাই যায়, বহুত ঠাণ্ডা লাগে মানে। আপোনালোকেও আহিব যদি অহা নাই। এতিয়া ৰংঘৰলৈ আহোঁতে এটা কথা বস্তু দেখি পেলাই খুব বেয়া লাগিলে। ইয়াত দেখিছেনে A+R বা A+B, তাৰপিছত ইয়াত লিখিছে কোনোবাই 2021 লাষ্ট 2021 লাষ্ট। এই যিবিলাকে অংকবিলাক যে কৰে A+B B+C এইবিলাক অংকবিলাক তেওঁলোকে বহীত কৰিলে ভাল। ৰংঘৰৰ বা এনেকুৱা পুৰণি বস্তুবিলাকৰ যাতে ৱালত এনেকুৱা ধৰণৰ নকৰে তালৈ অনুৰোধ জনাইছে। আৰু এইবিলাক কৰি থকা অৱস্থাত যদি আপোনালোকক কোনোবাই যদি ভিডিঅ' বা তেনেকুৱা যদি কোনোবাই কেপচাৰ কৰি লয় আপোনাৰ কেমেৰাত বা মোবাইলত, তেনেহ'লে আপোনালোকৰ জামিনবিহীন কিন্তু দণ্ড হ'ব পাৰে। জামিনবিহীন আপোনালোকৰ হ'ব, সেই দণ্ডৰ কোনো আপোনালোকে জেলত আপোনালোকে জেল পৰ্যন্ত হ'ব পাৰে। সেইবাবে এইবিলাকৰ পৰা অলপ আঁতৰি থাকিব, এইবিলাক এনেধৰণৰ কাম নকৰিব বুলি অনুৰোধ জনাইছে। ইয়াত কিবা এটা লিখিছিলে S+, সিফালটো মুহা খাই গ'ল। খুব দুখ লাগিব চাগে দেখাজনৰ, মুহা খাই গ'ল। এইবিলাক অংকবিলাক যাতে তেওঁলোকে বহীত কৰে, ৰংঘৰ তলাতল ঘৰৰ যাতে ৱালত আহি পেলাই নকৰে তাৰ বাবে অনুৰোধ জনাইছোঁ। আমি এতিয়া উপস্থিত হলোহি যিজনে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ নিৰ্মাণ কৰোঁতা যিগৰাকীয়ে বনাইছিল, তেওঁৰ নাম হৈছে ঘনশ্যাম খনিকৰ। আমি উপস্থিত হৈছোঁ এতিয়া ঘনশ্যাম খনিকৰ। এয়া আগত আছে মোৰ ঘনশ্যাম খনিকৰৰ ঘৰ, আৰু কাষত আছে ৰুদ্ৰসিংহৰ উদ্যান। ৰুদ্ৰসিংহৰ উদ্যানখন কাষতে লাগি আছে। ৰুদ্ৰসিংহৰ উদ্যানৰ কাষতে আছে ঘনশ্যাম খনিকৰৰ ঘৰ, আৰু তাৰ আগফালে আছে জয়সাগৰ পুখুৰী। তো ইও আছে। তো আমি এতিয়া ঘনশ্যাম খনিকৰ ঘৰলৈ যাবলৈ চেষ্টা কৰিম। তো বহুতে আহে শিৱসাগৰ ফুৰিব, শিৱদৌল চাই, তলাতল ঘৰ চাই, ৰংঘৰ চাই, কিন্তু এই তেখেতৰ ঘৰ বহুতে নাচায় আৰু বহুতে তেখেতৰ ঘৰৰ বিষয়ে গমো নাপায়। তো আমি আহিছোঁ, তো বহুতে নাজানেও আৰু বহুতে জানেও। মই চবৰ কথা কোৱা নাই যে কোনো নাজানে বুলি, জানে বহুতে জানেও, কিন্তু সকলোৱে আহিব লাগে। তেখেতে যেন এইবিলাক বনাইছিল। তো আমি আহিছোঁ। তো এতিয়া আমি যাওঁ বলক। এতিয়া আমি সোমাই যাওঁ। মই বনাওঁ, তই শুনি ল'বি তাৰপিছত কৈ দিবি। তো এতিয়া আমি আহিছোঁ। এইটোৱে হৈছে তেখেতৰ ঘৰ। এই ঘৰটো তেখেতে নিজেই বনাই লৈছিলে, তেওঁৰ নিজৰ বাবে এই ঘৰটো তেওঁ বনাই লৈছিল। তো তেওঁৰ পৰিচয় অলপ দি দিওঁ। তো ইয়াতে অলপ কিবা কিবি কাম চলি আছে। তেওঁ এজন মুছলমান মানুহ আছিল, ঘনশ্যাম উদ্দিন। তেওঁ এজন মুছলমান মানুহ আছিল। তেওঁৰ উপাধি আছিল ঘনশ্যাম উদ্দিন, কিন্তু তেওঁ পাছলৈ হিন্দুলৈ ট্ৰান্সফাৰ হৈছিল বা কনভাৰ্ট কৰিছিল। তেওঁ পাছত ঘনশ্যাম খনিকৰ উপাধি গ্ৰহণ কৰে। তো তেওঁক কোচবিহাৰৰ পৰা অনা হৈছিল। তেওঁ কোচবিহাৰৰ পৰা আনি কিনে ইয়াত থৈছিল, তেওঁক যাতে এইবিলাক বনাবলৈ কাৰণে। তেওঁ এইবিলাক চব বনাইছিল, ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ তেওঁ বনাইছিল। এয়া চব, এইটো তেখেতৰ ঘৰ। তো এই গেটখন য'ত দেখিছে, এই গেটখনতে ঘনশ্যাম খনিকৰক ইয়াত বন্দী কৰি থৈ দিয়া হৈছিল, কাৰণ তেওঁ বনাইছিল তলাতল ঘৰ। তলাতল ঘৰটো জানেই কিমান মানে গুফা আছে, তাত কিমান কি ৰহস্যজনক জেগা আছে। সেই সময়ত মোগল আৰু আহোমৰ মাজত যুদ্ধ হৈছিল। সেই যুদ্ধৰ ফলত যদি এই ঘনশ্যামে গৈ কিনে এই মোগলৰ হাতত যদি মেঘসমূহ দি দিয়ে, তেওঁৰ হাতত যিমান যি বনাইছিল তলাতল ঘৰত যে এটা ফুটা আছে, কিমান ক'ত কি জেগা আছে চব তেওঁ জানিছিল। যদি মানে তেওঁ যি বনাইছিল, তেওঁ সেই সকলোবোৰৰ তেওঁৰ ওচৰত মেপ আছিল। যদি সেই সকলোবোৰ মেপ তেওঁ যদি মোগলক গৈ দি দিয়ে, তেনেহ'লে মোগলে আমাৰ অসমখন
ধ্বংস কৰি দিলে বা মোগলে আহি ৰাজত্ব কৰিলে। তো সেইকাৰণে মানে ঘনশ্যাম খনিকৰ তেখেত যেতিয়া গুৱাহাটীলৈ গৈছিল তেতিয়া আহোমৰ যেতিয়া ৰজাৰ তেতিয়া সেই সময়ত যোন মন্ত্ৰী আছিল তেখেতে গুৱাহাটীত তেওঁক ধৰিলে আৰু গুৱাহাটীৰ পৰা আনি কিনে তেওঁক ইয়াত বন্দী কৰি থৈ দিছিল আৰু তেওঁৰ পৰা যি মেপ আছিল সকলো লৈ ল'লে। তো আৰু মানে তেখেতে যাতে মোগলক দি নিদিয়ে সেইবাবে তেওঁক বন্দী কৰি থৈ দিয়া হৈছিল। তেওঁ যিহেতু ইমান ধুনীয়া বস্তু ৰংঘৰ কাৰেংঘৰ শিৱদৌল ইমান ধুনীয়া বস্তু বনাইছে, তো তেখেতৰ ঘৰটো তেওঁ নিজে ইমান ধুনীয়াকৈ বনাই লৈছে। এইবিলাক ওপৰত গোটেই ধুনীয়াকৈ চিত্ৰ অংকন কৰা আছে, এইবিলাক তেওঁ নিজে ধুনীয়াকৈ হাতেৰে বনাই লৈছিল। এইবিলাক গোটেই ৱালত চক এইবিলাক কি ধুনীয়া ধুনীয়া ফুল অঁকা আছে, দেখিছে? ইমান ভালকৈ নাহিব পাৰে, ইয়াত চাই লওক। তেওঁ ইমান ধুনীয়াকৈ নিজে বনাই লৈছিল। তো আমি এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। তো ঘনশ্যাম খনিকৰ ঘৰৰ পৰা এতিয়া আমি ওলাই যাওঁ লাহেকৈ, যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভাত খোৱাই নাই। তো ভোক লাগিছে, তো ভাত খাই লওঁগৈ। তো যিমানখিনি জানো সিমানখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ, আৰু যদি কিছুমান কথা থাকি গৈছে তেনেহ'লে আপোনালোকে জনাই দিব। তো আজিলৈ বাই বাই। তো ভোক লাগিছে এতিয়া, মানে পূৰা ৰ'দ ন, ভোক লাগি গৈছে, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। তো ভাত খাই লওঁগৈ এতিয়া। তো 2টা বাজিব হ'ল, ভাত খোৱাই নাই ৰাতিপুৱা 5টা বজাতে হয়।